নমস্কাৰ সমূহ শ্ৰোতাক আমাৰ ইউটিউব চেনেল জোনাকী এণ্টাৰটেইনমেণ্টলৈ স্বাগত সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ গ্ৰন্থপাঠ অনুষ্ঠান। এই অনুষ্ঠানত পাঠ কৰি থকা হৈছে অজয় বৰুৱাদেৱৰ গ্ৰন্থ মুকুতামালা প্ৰথম ভাগৰ ধাৰাবাহিক পাঠ। আহকচোন এই গ্ৰন্থখনিৰ তৃতীয় খণ্ডটি পাঠ কৰোঁ। ইউ আৰ হোৱাট ইউ ইট। তোমাৰ আহাৰেই তোমাৰ পৰিচয়। আহাৰেই আৰোগ্য। ভক্তি সাধনত, আৰোগ্য ৰক্ষাত, প্ৰাণীৰ জীৱন ধাৰণত আহাৰৰ মহত্ব অতীৱ প্ৰয়োজন। অন্ন বা আহাৰ যেনেধৰণৰ খোৱা হয় তেনেধৰণৰ প্ৰতিক্ৰিয়া আমাৰ শৰীৰ আৰু মনত সৃষ্টি হয়। আহাৰ শুদ্ধি মানে অন্তৰ্শুদ্ধি। অন্নতে সম্ভৱে ভূত আৰু আহাৰ শুদ্ধও সত্যশুদ্ধি, সত্যশুদ্ধও ধ্ৰুৱা স্মৃতি। ধন্যবাদ।